আজিৰ ভিডিঅ'টিৰ জৰিয়তে আমি মাটিৰ সাধাৰণ ধাৰণা এটা দিম। মাটি কেনেকৈ জুখে, কি শব্দ ইয়াৰ লগত জড়িত আছে সেই সম্বন্ধে আমি এটা ধাৰণা দিম। তো প্ৰথমে আমি জানিব লাগিব যে লেচা, কঠা আৰু বিঘা এই তিনিটা শব্দ লগত আমি পৰিচিত হওঁ। তো প্ৰথমে আমি জানিব লাগিব লেচা কি, কঠা কি আৰু বিঘা। লেচা মানে কি? এক লেচা। এক লেচা মানেনো কি আমি প্ৰথমে জানিলো যে যদি কোনো এটুকুৰা মাটি থাকে, এনেকুৱা এটুকুৰা মাটি আছে যাৰ দীঘ 12 ফুট আৰু প্ৰস্থ 12 ফুট, তাৰ মানে ইয়াৰ ক্ষেত্ৰফল হ'ব 144 বৰ্গ ফুট। যদি এনেকুৱা এটুকুৰা মাটি হয় যাৰ ক্ষেত্ৰফল 144 ফুট বৰ্গ ফুট হয়, তেতিয়া তাক কোৱা হয় এক লেচা। 144 বৰ্গ ফুট। তো আমি গম পালো যে এক লেচা মানে 144 বৰ্গ ফুট ক্ষেত্ৰফলৰ এটুকুৰা মাটি। তো এতিয়া আমি জানিম কঠা কি। এক কঠা মানেনো কি আমি প্ৰথমে জানি লওঁ। এক কঠা মানে কি? এক কঠা মানে হ'ল 20 লেচা। তাৰ মানে আমাৰ 20টা লেচা লগ লাগিলে আমাৰ কি হয়? এক কঠা মাটি হয়। তো 20 লেচা মানে কিমান বৰ্গ ফুট আমি উলিয়াই লওঁ। 20 লেচা মানে 20 × 144 বৰ্গ ফুট। এইখিনি মাটি আমি এক কঠা বুলি কওঁ। এতিয়া আমি নেক্সট জানিম এক বিঘা। এক বিঘা মানে কি আমি এইটো জানি লওঁ। এক বিঘা মানে এনেকুৱা এক কঠাত যেনেকৈ এক কঠা 20 লেচা হয়, তেনেকুৱা এক বিঘাত আমাৰ কি হয়? 5 কঠা থাকে। 5 কঠা মাটি থাকে। 5 কঠা মাটি মানে কি? 5 কঠা মাটিত কিমান লেচা থাকে সেইটো উলিয়াই লওঁ। 5 কঠা মাটি যদি আমাৰ থাকে, 5 কঠা মানে 5 × 20 লেচা, তাৰমানে 100 লেচা। তো এতিয়া আমি গম পালোঁ যে এক বিঘাত কি থাকে? 5 কঠা মাটি থাকে। তাৰমানে 5 কঠা মাটি মানে আমাৰ 100 লেচা মাটি। 100 লেচা মাটি মানে আমাৰ এক বিঘা মাটি, আৰু 20 লেচা মাটি মানে এক কঠা মাটি। এতিয়া আৰু কিছুমান একক আছে, যেনেকৈ হেক্টৰ। হেক্টৰ আছে, আমি এই কথাটো পিছত জানিম। আৰু একৰ আছে। এই দুটাও আমাৰ মাটি জোখাৰ কিছুমান একক। তেতিয়ালৈকে আমি গম পালোঁ যে লেচা কি, কঠা কি আৰু বিঘা কি। এতিয়া আপোনালোকে যিটো ঘৰত আছে তাৰ মাটিখিনিৰ যদি আমি ক্ষেত্ৰফল লওঁ, কেনেকুৱা ধৰক আপোনালোকৰ ঘৰৰ মাটি টুকুৰা চাৰিওফাল সমান নহয়। চাৰিওফাল যদি সমান নহয়, তেনেকুৱা এটা মাটিৰ আমি যদি ক্ষেত্ৰফল উলিয়াওঁ, কেনেকৈ আমি ক্ষেত্ৰফল উলিয়াম? ধৰা হ'ল আমাৰ দিশ, এইটো ফালৰ দিশ আমাৰ 80 ফুট। 80 ফুট আছে, আৰু এইটো ফালৰ দিশ 90 ফুট। এইটো 90 ফুট, এইটো 80 ফুট, আৰু এইফালে আছে আমাৰ প্ৰস্থ 70 ফুট, আৰু এইফালে প্ৰস্থ 60 ফুট। যদি এনেকুৱা টুকুৰা মাটি থাকে, তেতিয়া আমি ইয়াৰ ক্ষেত্ৰফল কেনেকৈ উলিয়াম? প্ৰথমে আমি কি কৰিব লাগিব? আমাৰ এই দুয়োফালৰ দিশটোৰ গড় ল'ব লাগিব। আমি গড় দিশ উলিয়াই ল'ব লাগিব। কিমান আছে আমাৰ? 80 + 90/2 ল'ব লাগিব। তাৰ মানে কিমান হ'ব? 170/2, তাৰ মানে 5। 85 কি হ'ব? 85 ফুট হ'ব। 85 ফুট আমি পালোঁ। গড় দিশ 85 ফুট। এতিয়া আমি গড় প্ৰস্থ উলিয়াওঁ। গড় প্ৰস্থ কিমান হ'ব? 60 + 70/2, তাৰ মানে হ'ব 130/2, তাৰ মানে 65 ফুট। তো আমি পালোঁ গড় দিশ 85 ফুট আৰু গড় প্ৰস্থ 65 ফুট। এতিয়া আমি ক্ষেত্ৰফল উলিয়াই লওঁ।
ক্ষেত্ৰফলটো উলিয়াই লওঁ কি হ'ব ক্ষেত্ৰফল হ'ব দিশ পূৰণ প্ৰস্থ নহয় দিশ পূৰণ প্ৰস্থ তাৰ মানে আমাৰ কিমান পালো 85 ইনটু আমাৰ 65 বর্গ ফুট 5 বর্গ ফুট এইটো হল আমাৰ ক্ষেত্ৰফল এই টুকুৰা মাটি তাৰ মানে ইয়াত কিমান আছে আমাৰ আমি এতিয়া লেছাৰ হিচাপত আমি উলিয়াম লেছা বা বিঘা বা আমাৰ কি আছে কঠাৰ হিচাপত আমি এই মাটিৰ টুকুৰা কিমান আছে তো আমি তো এনেকৈ বৰ্গ ফুট বুলি বহুতেই নকওঁ আমি কি বুলি কওঁ আমি কওঁতে কওঁ যে ইমান লেছা মাটি আছে ইমান বিঘা মাটি আছে ইমান কঠা মাটি আছে তো আমি চাওঁচোন 5525 বৰ্গ ফুটত কিমান লেছা মাটি আছে তো আমি কি কৰিব লাগিব আমি কৰিব লাগিব কি আমি বৰ্গ ফুটক আমি লেছাত কনভাৰ্ট কৰিব লাগিব কি কৰিব লাগিব আমাক যেহেতু এক লেছা মানে কিমান এক লেছা মানে 144 বৰ্গ ফুট গতিকে কি হ'ব আমি 5525ত কিমান আছে 5525 বৰ্গ ফুট মানে কি হ'ব আমি কি কৰিব লাগিব 144 ৰে হৰণ কৰি দিব লাগিব 144 ওপৰত 5525 এটো কি হ'ব আমাৰ লেছাত হ'ব লেছাত আমি উলিয়াব পাৰিম 38.36 লেছা এইখিনি হ'ল আমাৰ মাটি তো এইখিনি আমাৰ 38 লেছা তাৰ মানে কি এতিয়া আমি যদি এই লেছাখিনি যদি কঠাত কনভাৰ্ট কৰোঁ তেতিয়াহ'লে কি হ'ব 38 আমি পালোঁ নহয় 38.36 লেছা এইটো মানে আমি কিমান কঠা এক কঠাত কিমান হয় আমি জানো এক কঠা মানে 20 লেছা হয়নে তাৰ মানে 38ত কিমান হ'ব 38ত কি আছে 20 আছে তাৰ মানে এক কঠা প্লাস আমাৰ কি হ'ব 18.36 লেছা এক কঠা 18.36 লেছা এইখিনি হ'ল আমাৰ মাটি তো এই টুকুৰা মাটিৰ আমাৰ কিমান পালোঁ এইখিনিৰ ক্ষেত্ৰফল পালোঁ এক কঠা 18.36 লেছা হ'ব আপোনালোকে বুজি পাইছে ভিডিঅ'টোৰ জৰিয়তে মাটিৰ অলপ হ'লেও ধাৰণা গম পাইছে যে কেনেকৈ মাটিটো জোখে হয়নে ধন্যবাদ